নমস্কাৰ কি খবৰ সকলোৰে খবৰ নিশ্চয় ভাল মোৰো ভালে আছো আপোনালোকৰ কৃপাত ভগৱানৰ কৃপাত আৰু আজি এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো এয়া কলপুলি দেখি নিশ্চয় গম পাইছে ভিডিঅ'টো কেতিয়াৰ হয় এই ভিডিঅ'টো হৈছে দেৱালীৰ আৰু মোৰ দিয়া অলপ পলম হ'ল যিহেতু মই বিশেষ এখন নাটকৰ ব্যস্ত কাৰণে ভিডিঅ' এডিট কৰিবলৈ সময় পোৱা নাছিলো ভাবিলো আজি স্মৃতি হিচাপে ৰাখি থওঁ আৰু আপোনালোকলৈ আগবঢ়াই দিছো আশা কৰো ভিডিঅ'টো আপোনালোকে ভাল পাব ৰুবেনে আহি ধুনীয়াকৈ কলপুলিটো পুতি দিলেহি আৰু ময়ো অলপ লাগি দিলোঁ তাৰ লগতে তাৰপিছত মায়ে এইফালে মম আৰু তেলেদি চাকি বনাই ধুনীয়াকৈ জ্বলাই আনিছে লগতে সাজি কাচি ওলাই আহিছে আৰু সন্ধিয়া হ'ল মায়ে ক'লে যে ফটো এখনো লগতে মাৰি দে ধুনীয়াকৈ কলপুলিজোপা সজাই দিছোঁ এইবাৰ বৰ বিশেষ একো কৰা নাই যদিও থুলমূলকৈ হ'লেও আমি যিমানখিনি পাৰোঁ কৰিবলৈ চেষ্টা কৰিছোঁ ইফালে বাৰান্দাত অলপ তুনি লাইট লগাই দিলোঁ মানে ভণ্টিৰ সেইদিনা বিশেষ গাটো ভাল নাছিলে মাহী ছোৱালী আৰু মই মিলি দুইজনীয়ে লাইটিং কৰিলোঁ কেনেকুৱা লাগিছে কমেণ্ট কৰিবলৈ কিন্তু নাপাহৰিব দেই আৰু আপোনালোককতো মই দীপাৱলীৰ শুভেচ্ছা জনোৱাই নাই যদিও দীপাৱলী পাৰ হৈ গ'ল আপোনালোকক হিয়াৰ পৰা শুভেচ্ছা জনালোঁ এই পোহৰৰ উৎসৱ সকলোৰে দিনবোৰ যেন পোহৰাই থাকক তাৰে আশা কৰিলোঁ আৰু ঘৰতে এয়া আৰম্ভ কৰি দিলোঁ চকৰিৰ পৰা চকৰি এটা জ্বলাই ল'লোঁ তাৰপিছতে কলপুলি এফালে মাধৱে আনি দিলে এইখিনি ধুনীয়াকৈ জ্বলাই দিছোঁ আৰু আপোনালোকৰ কেনেকুৱা গ'ল দীপাৱলীটো জনাবলৈ কিন্তু নাপাহৰিব দেই যদিও পাৰ হৈ গ'ল হ'লেও এবাৰ হ'লে জনাই দিব ভাল লাগিব আৰু বম ফুটাই কোনে কোনে ভাল পায় বাৰু সেইটো জনাব আৰু কোনে কোনে ভয় কৰে সেইটো জনাবলৈও নাপাহৰিব মই কিন্তু ভয় নকৰোঁ সৰুতে ভয় লাগিছিলে সৰুতে আপোনালোকেও চাগে নিশ্চয় কোনোবাই কৰিব পাৰে এই দীঘলকৈ বাঁহৰ এডাল লাঠি লৈ তাৰ আগটোতে আমি এই ফটকাটো ভৰাই জ্বলাইছিলোঁ তেনেকেই সৰুকালটো পাৰ কৰিলোঁ কিন্তু এতিয়া আমি হাতেৰে ধুনীয়াকৈ ফুটাব পাৰোঁ আৰু এইফালে পূৰা বোমৰ শব্দ চবফালে আৰু আহিলোঁ আমি আগফাললৈ ওলাই ঘৰৰ পৰা আৰু এইফালে বৰমাহঁত পূৰা বহি আছে কথা কৈ কৈ হাঁহি আছে আৰু আইতাই কি কয় শুনকচোন বম নুফুটাই নি বম 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 নহয় বম ফুটাই আকৌ বম বম নুফুটাও নালাগে কেলে ভয় লাগে নি ভয় লাগে নেকি এয়া হৈছে পাপাৰ খুৰীয়েক বয়স হৈছে যে অকণমান কাণে কম শুনা হৈছে কিন্তু চকুৰে ধুনীয়াকৈ দেখি আছে চশমা নিপিন্ধাকৈ পঢ়িব পাৰে আৰু এইফালে বৰমা হ্যাপি দিৱালী হ্যাপি দিৱালী কিন্তু কি কৈ দিয়ক নহ'লে বেলেগ ভাবিব নাই মই দিৱালী গুলিয়াই ফুটাও এইটো বুলি ভুল নুবুজিব ৰাইট কিবা এইটো ভিডিঅ'ত দেখিছিলোঁ কি জ্বলাইছে পেলাই কিবা এই হেৰি ভয় খাইছে তো অৰ্ডিনেৰী ৰিয়েকশ্যনটো দিবই লাগিব আৰু এতিয়া আহিলে ৰিলছ টাইম মানে দেৱালীত যিহেতু ৰিলছ এটা বনাবই লাগিব তো ইনষ্টাগ্ৰামটোত চেক কৰিব তাতে পাব ফটো নে ভিডিঅ' ভিডিঅ' মই ফটো ল'ব নাজানো কেমেৰা চাই নকয় নহয় সৰি বেকগ্ৰাউণ্ডৰ পৰা অনুপমে মোক শিকাই আছে মানে ৰিলছ কেনেকৈ বনাব লাগে মই মানে ৰেণ্ডমলি তাত চাই থাকিব লাগে কেমেৰাত চাব নালাগে আৰু সেইটোকে বুজাই আছে তাৰপিছত আকৌ কিনিলোগৈ বম তাৰ পৰা আকৌ ফুটালোঁ ইফালে বিতুপন দাই এতিয়া এটা ডাঙৰ কি নাম আছিলে বমটো পাহৰি গ'লোঁ মস্ত এটা আলু সমান সেইটো বম ফুটাবতো আমি চাই আছোঁ বহুতখিনি স্পেচ লাগিব আৰু গাড়ী চাড়ী যিহেতু আহি যাব পাৰে কিনো ফুটাই দে নি মাধৱে যে ইমান ভয় কৰে নহয় বম ফুটাবলৈ সি দূৰতে পলায় মানে আৰু এইফালে কৌশিক দাহঁতো আহিলে একদম ভয়তে পলাইছে নেকি পাৰিবা নে নাই জ্বলা মানুহ আহিছে নে জ্বলোৱা আকৌ
ভাল ন আহি আহি বম ফুটাইছো চেপত অ বুজাবা ইমান ধুনীয়া ফুটাও দেই নাই এতিয়া ফুটিবনে ফাইনেলি পাৰিলা খুৰা জবা আনিছিলে বেয়া আমাৰ খুৰাই আনিছিলে এইটো বেয়া বম দি তাৰপিছতে আমি খুৰাহঁতৰ ৰেষ্টুৰেণ্টতে আমি চাৰিজনীয়ে লাইটকৈ ডিনাৰটো কৰি ল'লোঁ যিহেতু ঘৰত আহি আকৌ বনাবহে লাগিব ভাবিলোঁ বাহিৰতে খাওঁ আৰু দিৱালী ভিডিঅ' ইমানেই আছিলে কেনেকুৱা পালে জনাব দেই বাই